মাৰি দি এই ৰ মনে মনে থাকই আর পাইছি উঠছি মই ক'ত আছো বাৰু গোবিন্দ ভোলানাথ আপোনালোক কোন হে ভগৱান ইয়াৰ দেখোন একবাৰ মাথাত ফিউজ হওঁতে গোটাই মাথাৰ ঘিউ গিলে নোহোৱা হৈ গেলে ওই সুখী তুই খাপলা মই তোর সুখী আর তোর এইটু মানুহজনী আৰু মই গেষ্টিক ও এন কোঠা দেশত গোবিন্দ ভোলানাথ মই কোনো খাপলা নহয় মই টিআৰপিহে তিলক ৰঞ্জন পাঠক কিয়নো এনেকুৱাখন কুৰচাৱে মানুহটো ও তোৰ নাম খাপলা আৰু তই মোৰ মানুহ আপোনালোক কেনেধৰণৰ মানুহ বাৰু মেকুৰী মুখত মেয়ৰ সলনি বাঘৰ মাত বিচাৰিছে যে কেলে বাৰু আপোনালোকে বৰ কম সময়তে পৰিৱৰ্তন বিচৰা মানুহ দেই কিনো পৰিৱৰ্তন কাৰ পৰিৱৰ্তন ইয়াক পানী খাই মাথা ঠেলে দি নকৰবি পৰিৱৰ্তন কোনো নহয় পৰিৱৰ্তন হৈছে আমাৰ কাম্য শ্ৰীকৃষ্ণই বৃন্দাবনত বাঁহী বজাই গোপীসকলৰ মাজত যেনেকৈ পৰিৱৰ্তন আনিছিলে ময়ো মোৰ কথাৰে মানুহৰ মাজত পৰিৱৰ্তন আনিব বিচাৰিছোঁ বুজা নাই চাহাবিনো কিটা বাহি বুজালাও কিনো কথা কৈ আছে এইগলাই সেইটো কথা কোৱা নাই ভগৱান শ্ৰীকৃষ্ণই যে বৃন্দাবনত বাঁহী বজাইছিল সেইটো কথা কৈছি হে ভগৱান কোৰ কথা ক'ত যাই বাছি মোৰ মাথাটো কামে নেদে ৰয় হে প্ৰভু মোৰ মানুহটোৰ মূৰত এগিলা কি সোমাই দিলা প্ৰভু কাইনো কি সোমাই দিলা সেই কথাগিলা পাহৰছি সেইটো কৈছো মই সুখীউনি কান্দা কাটা নকৰবিছ কান্দা কাটা নকৰি কিবা হাঁহি থাকি নেকি তই দেখা নাই এই তহঁতে এই পৰিস্থিতিটো কাজিয়া কৰবা নাৰা মনে মনে থাকই ওই সুখীউনি সুখীক ভালদৰে কোঠাটো বুজা ভালকে লৈ আছত এই সুখী আছত তাকে চিন্তা কৰছো ঐ তই অলপমান আৰাম কৰলিহে কথাগিলা মনত পৰব হয় না গেষ্টি এইটো সঁচাই ভিনি হয় না দেখাততো চাহাবৰ নিচিনা একে সেইটো চাহাব নহয় কাই হ'ব আৰু কাকা এংকা কিয় কৰি আছেনো কিবা কিবি উল্টা চিধা বকি আছে যে মাথাই কাম নকৰা হৈছে তাৰ কাৰে কাৰ হ'ব চাহাবৰ হে কিনো কথা কয় ভিনিৰ আকৌ কিয় মাথা বেয়া হ'ব নিশ্চয় ভিনি কিবা বেলেগ কাৰণতে ইনকে আইছে একো কাৰণ চাৰণ নাই বুজোতে সি পাগলে যে উচি খাটাং ও বাই কিবা ধৰবা পাৰছা না মই হলি একোৱে ধৰবা পাৰা নাই সব গিলাখান কিবা খেলি মেলি লাগি আছে এই গেষ্টি ইফালে তই পিছত পিন্ধিবি মোৰ লগত ও ৰহিলা মোৰ মতে এতিয়া কাকা নহয় বেলেগ কাইবা হ'ব বেলেগ আৰু কোন হ'ব এইটো ভিনিয়ে কই মেম সাহেব কি উছিগলা মোর কিন্তু মাথা কামত দিয়া নাই আমার সাহেব পাগলাই হল নেকি ময়ো সেইটোৱে চিন্তা কৰছো এই গেষ্টিক ওই গেষ্টিক তই এটা কাম কৰি দিছোন মোক পটকে দোকানৰ পৰা আহি যাচোন কি বানবা লাগবো ঘৰৰ এটা মোবাইলতো পইচা নাই তই মোবাইলৰ কাৰ্ড এটা আনি দিবা লাগব হয় নেকি কোননো পাম মেম সাহেব ই মোবাইল চোবাইল বেচা দোকানত পাবি আৰু সৰু সুৰা দোকানতো পাবি চকত যাই কথাটো ভালকে সুধি লবি হ'ব দে তই চিন্তা নকৰবি মই ইটা আনি দিম ইটো পইচা ল সোনকালে যাই কাৰ্ডটো লৈ আহি যা হ'ব ওই গেষ্টিক নামটো কোৱাই নহ'ল নহয় ৰিচাৰ্জ কাৰ্ডটোৰ নাম কি জানা না তই কি বা আছিল মেম সাহেব লা 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 কি তেল বুলি কৈছিল মনতে নাই নহয় নামটো হ'ব দে দোকানীটো কলি গম পাব খান দোকান ঐ দাদা কিবা তেল আছে না কি তেল তেল পাহৰলি নহয় কিবা তেল বুলি কৈছিল মোবাইল তেল মোবাইলৰ নেটত এডভাৰটাইজ চাই কিনিব আহিছো চাগে পিছে নামটো কচোন নামটোৱে মনত নপৰে নহয় মুঠতে কিবা এটা তেল আৰু তোক মিঠাতেল লাগে মানে ৰ ভালটো দিবি এইটো ইটোৱে না পুৰা ইটো হয় না একদম কামত দিব মা কচম ইটো তেলৰ নামটোৱে মনত নাছিল মোৰ যাং পিছে হ'ব মা কচম মোবাইলতো তেল ঢালবা লাগে গাড়ীতে তেল ঢালব লাগে বুলি শুনা পাইছিলো মই তাৰ মানে মোবাইলটো দেখাত সৰু বহুত ডাঙৰ পাত আছে ভালে হ'ব দে কাৰবা গাড়ী আজি মই নিজে ভৰাম মেম সাহেব মই আহি পালো ডাউৰি গেছো ডাউৰি আইছো ইমান দেৰি কিয় কৰিছা নহয় মৰণ হা ৰখি আছো মই বস্তুটো আনছা না পিছে দি নাই মই আজি ভৰামে
কেনেকা ভৰাবা জানবি ঐ এ মোক কি ইমান ডেংৰা বনাবা ঐ আজি ফৰাম দিছোন মই সেই নালগে নেকি দি মোবাইলটো সেই মোৰ ৰুমৰ বাকচৰ ওপৰত মোবাইলটো আছে যা ভৰাই ল'বি তই হয় না? ভালকে ভৰাবি কিন্তু ভৰাম। অ যা আজি ফৰাম ভৰাবা জানব না মই এইখিনি ধুয়ে যাব লাগব অ কাকা তোৰ বেমাৰটো কি হৈছে কৃষ্ণ 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 তোমালোকে বাৰু মোক এনেকৈ কিয় কামুৰিছা জিলাপি তোৰ এনে কি কাম আছে ভিতৰত যা এনেকৈ কেলেই ক'লে বাৰু গোবিন্দ ভোলানাথ তোমাৰ মহিমা সপাহাৰ মোক কি ভেজালত ফচলা প্ৰভু ৰক্ষা কৰিবা ইগলা কি বস্তু জীৱনত দেখা পাইছা এইটো মোবাইল নহয়নে ফৰাম মই কিবা ভৰাই ক'বই নোৱাৰো দেই মা কসম মই আজি প্ৰথম গম পালো মোবাইলে যে তেল ভৰাই শুনা পাইছিলো টেনটন চাৰৰ গাড়ীতহে তেল ভৰাই ইয়াতো ভৰাব লাগে ন কেনেকৈ বা ভৰাই দিব লাগিব দোকানীটো কোৱাৰ লগে লগে দিছি কোননো ফুটা ওইটো ফুটাটো বিচাৰি পালো ৰ ভাল পাবো গাড়ী ঢেকলা তেল লগা বুলি শুনা পাইছিলো আজিকালি মোবাইলতো লগা হল সেইকাৰণে মেমচা ভাতে কিবা কাট না কি বুলি কয় আৰু ডেংৰ অলপ বেছিকে ভৰা ডেংৰ যাতে বহুত দিন ভৰাব নালাগে হুই পাগলা কি কৰিছ তই যেখানে নাকি মোবাইলত তেল ভৰাই আছো মোবাইলত তেল ভৰাই নেকি পুৰাটো ওই হুকিউনে চাচোন কি কৰিছে মাতিলা নাই মেমচাহাবে মোক ভৰাব দিছি ওই হুকিউনি চাচোন মোবাইলত তেল সোমাই দিছে ভৰাব দিছে মোক ওই নভৰবিয়ে হুই তেল নভৰাইছ তই বেছি জানা হোৱা জানাৰ কাৰণে কৈছো ভৰামে মোক কি কৰিম নভৰবিয়ে মোবাইলটো বেয়া হ'ব ওই হুকিউনি নাহাকিয়াই দেশুংলো কেনো ইমান চিঞৰি মৰছা ঐ হকি কি হৈছে ঐ মোবাইলটো চাচোন দেখছ না মেমচাহাব তই মোক ভৰাব দিয়া নাছিলি তুই মৰা কি কৰিছা এইগিলা তই তই কোৱা মতে ভৰাই দিছো তেল এই শেষ কৰলি তই মোৰ মোবাইলটো হা ওই তোৰ মাথাত কিবা আছে না নাই তই দেখোন নিজে আনিব দিছিলে কিবা তেল নাকি ভৰাই আছো খাই দিলাকে বেংগৰা তই হেই মইতো তোক মোবাইলৰ ৰিচাৰ্জ কাৰ্ড আনিবা দিছিলো তই কিবা কাৰ্ডটোৰ নাম কৈছিলি নহয় অ কৈছিলো তো মই অ কিবা তেলটো মনত আছে আগত কি কৈছিলি পাহৰি গেলো দোকানত তেল বুলি কওঁতে ইটোকে উলাই দিছি খালি মোৰ সব শেষ কৰলি তই এনে ইমান টেনচনত আছো তাতে তই মোবাইলটো শেষ কৰলি মোৰ চাবি হে ভগৱান কি হ'ব এটা কেনেকে ফোন কৰিম মই এই শেষ কৰি দিলা এই মানুহটো কিটা কেনেকে ফোন কৰো মই কি বুদ্ধি কৰি পলালা এই বেংগাৰৰ তালাত পৰি মোৰ সব শেষ হৈ গেছি আই হকি তেলখিনিকে লৈ আহ ওই ফুটা গুৰৰ